এবাৰ ৰাণা গোস্বামীৰ প্ৰসংগটো গৌৰৱ গগৈ মন্তব্য দি কৈছে যে মই কথাৰে নহয় মই কামেৰেহে ইয়াৰ প্ৰত্যুত্তৰ দিব বিচাৰো। লগতে গৌৰৱ গগৈয়ে কৈছে যে কংগ্ৰেছত থাকোঁতে এইসকলে কংগ্ৰেছত থাকি মালটো খাই আছিল আৰু এতিয়া বিজেপিলৈ গৈ বিজেপিটো তেওঁলোকে মাল খাই আছে বুলি মন্তব্য কৰিছে। আমি পুৰে এবাৰ গৌৰৱ গগৈ যিটো মন্তব্য আছিল মন্তব্যটো এবাৰ দেখুৱাই ল'ব বিচাৰিছোঁ। মানুহে আমাৰ দিনত আমাৰ লগত থাকি গোটেই মালখিনি খালে, এতিয়া তাত গৈ মাল খাই আছে, তেওঁলোকেহে বেছি তেওঁলোকৰ মুখখন চলিছে। তো তেওঁলোকৰ নিজৰ পৰম্পৰা পালন কৰি থাকক। আমি নিজৰ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ আদৰ্শ আৰু দলীয় পৰম্পৰা পালন কৰি আমি ৰণত নামিম আৰু ৰণত আমি মই সেইটোৱে কৈছোঁ যে যিসকলে আমাৰ দলত আছি থাকি গোটেই সুবিধাখিনি পাইছে, কিবা প্ৰলোভন বা কিবা ভয়ত তেওঁলোকে তাত গৈছে, তেওঁলোকৰে মুখখন বেছি চলিছে। এতিয়া মই কি কওঁ এতিয়া, তো সেইকাৰণে তেওঁলোকৰ নিজৰ কাম কৰি থাকক। আমি ৰাইজৰ মাজত সোমাম, আমি নৱপ্ৰজন্মৰ মাজত আমি সোমাম আৰু তেওঁলোকৰ কথাৰ প্ৰত্যুত্তৰ মই নিজৰ কৰ্মৰ যোগেদি দেখাম। মই তেওঁলোকৰ কথা বিনিময়ত নিজৰ কথাৰে নহয়, নিজৰ কামেৰে মই নিজৰ প্ৰত্যুত্তৰ আৰু নিজৰ কামেৰে মই নিজৰ চিনাকি দিম। তো তেওঁৰহে লাগিব, মোৰ কি ক'বলগীয়া আছে? ৰাইজৰ তেওঁকে সুধিব যে অলপ দিন আগতে ক'লে যে কংগ্ৰেছত চব পালোঁ, এতিয়া কৈছে কংগ্ৰেছত একো হোৱা নাই। তো ৰাইজ তেওঁক সুধিব, কিন্তু মই কি কৈছোঁ যদি মোৰ পৰা উত্তৰ বিচাৰে, মোৰ কথাৰে নহয় মোৰ কামেৰে আপোনালোকে উত্তৰটো পাব। যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত 10টা বিধানসভা সমষ্টি আজিকালি বিজেপি দলৰ ফালৰ পৰা এটা নতুন যুক্তি আহিছে যে তেওঁলোকে কিয় জিকিব। তাত তেওঁলোকে মাজুলী সন্দৰ্ভৰ কথা কয় যে মাজুলী যোগ হ'ল, তিতাবৰ এক ভাগ ওলাই গ'ল, দেৰগাঁও এক ভাগ যোগ হৈছে। সেইটো এটা প্ৰমাণ যে গোটেই সমষ্টি পুনৰ নিৰ্ধাৰণে তেওঁলোকে ভোটৰ অংকৰেহে কৰিছে, বিজেপিৰ ভোটৰ অংকৰে তেওঁলোকে কৰিছে। অসমীয়া জাতিৰ লগত একো তেওঁলোকৰ প্ৰতি একো আৱেগ নাই, অসমীয়া আমাৰ বিভিন্ন জনগোষ্ঠী জনজাতিৰ প্ৰতি একো আৱেগ নাই, মাত্ৰ নিজৰ বিজেপি ভোট বেংক চাইহে তেওঁলোকে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰি অসমৰ ৰাইজক বিপদত পেলাইছে। আজি আমাৰ উজনি অসমত আমাৰ বিভিন্ন জনগোষ্ঠী জনজাতিক অপমান কৰিছে। আৰু যদি আমি তেওঁলোকৰ প্ৰাৰ্থী তালিকাও চাওঁ, তাতো আমি দেখা পাইছোঁ যে বিভিন্ন জনগোষ্ঠী, বিশেষকৈ চাহ জনগোষ্ঠী যি এটা ৰাজনৈতিকভাৱে স্বীকৃতি পাব লাগিছিল, স্বীকৃতি আজি পোৱা নাই, অপমানিত কৰা গৈছে। এই গোটেই কথাবোৰ উত্তৰ ৰাইজে ভোটৰ বাকচত দিব। পৰম্পৰাত মাত্ৰ অংকৰ চালে নহ'ব, তেওঁলোকে যোৱা দুটা নিৰ্বাচনৰ অংকৰ চাইবোৰ কথা কয়। ভাৰতীয় নিৰ্বাচনী পৰম্পৰাত ৰাইজৰ আৱেগ জড়িত হৈছে আৰু আৱেগৰ আজি যি এটা সৃষ্টি হৈছে, আৱেগৰ যি ঢৌ সৃষ্টি হৈছে, আজি প্ৰাৰ্থী তালিকা প্ৰকাশ হৈ যোৱাৰ পিছত মৰমৰ যি এটা চুনামী ওলাই আহিছে, এই মৰমৰ চুনামীত বিজেপিৰ গোটেইবোৰ বাধাবোৰ উপৰি পৰিব। মই আজি এটা ৰাজহুৱা মঞ্চত মই আমাৰ অসমীয়া নৱপ্ৰজন্মক বিশেষভাৱে এটা পোষ্টাৰ আৰু ৱাল আৰু আমি এই মন্তব্য দেখুৱালোঁ গৌৰৱ গগৈয়ে তিতাবৰত তেওঁ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ ল'বলৈ গৈ তিতাবৰৰ বিভিন্ন প্ৰান্তত, যোৰহাটৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ কাৰ্য আৰম্ভ কৰিছে গৌৰৱ গগৈ। আৰু এই নিৰ্বাচনী প্ৰচাৰ কাৰ্যতে এইবাৰ সংবাদ মাধ্যমক মন্তব্য দি গৌৰৱ গগৈয়ে প্ৰাক্তন যিসকল কংগ্ৰেছী আছে তেওঁলোকক সমালোচনা কৰি কৈছে যে তেওঁলোকে কংগ্ৰেছত থাকোঁতেও মালটো খাই আছিল আৰু কংগ্ৰেছত মাল খাই তেওঁলোকে বিজেপিত গৈও মাল খাই আছে। লগতে তেওঁ কৈছে যে বিজেপিয়ে যি সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিছে, সেই সমষ্টি পুনৰ নিৰ্ধাৰণ তেওঁলোকে নিজৰ ভোট বেংক বচাবৰ কাৰণে বা ভোট বেংকৰ প্ৰতি লক্ষ্য ৰাখিহে তেওঁলোকে এই যি সমষ্টি পুনৰ নিৰ্ধাৰণ, সেই সমষ্টি পুনৰ নিৰ্ধাৰণ তেওঁলোকে কৰিলে। আচলতে তেওঁলোকে যি জনজাতিকৰণ বা যি 6 জনজাতিৰ কথা আছিল, সেই 6 জনজাতিক কৰাক লৈ যি তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল, সেই প্ৰতিশ্ৰুতি তেওঁলোকে পালন কৰা নাই। এনেধৰণৰ বিভিন্ন মন্তব্য গৌৰৱ গগৈ আজিৰ দিনটোত কৰা পৰিলক্ষিত হৈছে। আৰু তেওঁ যিসকল প্ৰাক্তন সতীৰ্থ, লগতে তেওঁ প্ৰাক্তন কংগ্ৰেছী ৰাণা গোস্বামীৰ বিৰুদ্ধে তেওঁ মন্তব্য দি কৈছে যে আচলতে মই কথাৰে নহয় মই কামেৰেহে ইয়াৰ প্ৰত্যুত্তৰ দিম বুলি তেওঁ উল্লেখ কৰিছে। আৰু লগতে কৈছে যে যিসকল কংগ্ৰেছী কংগ্ৰেছৰ পৰা ওলাই বিজেপিত যোগদান কৰিছে, তেওঁলোকে কংগ্ৰেছত থাকোঁতে মালটো খাই আছিল আৰু বিজেপিত গৈও এতিয়া তেওঁলোকে মালটো খাই আছে বুলি এক প্ৰকাৰে গৌৰৱ গগৈয়ে এক খুহুতীয়া মন্তব্য